সো আপোনালোকে গোটেই স্ন্যাপশ্বটখিনি পালে ইয়াৰ পিছত ফাইনালি আমি আৰু এটা বেনিফিট দিম সেইটো আমি সেপ্টেম্বৰ মাহৰ ফাৰ্স্ট উইকত দিম 309টা ফ্যামিলি আমাৰ মাজত এনেকুৱা আছে যিকেইজন ফ্যামিলি মথাউৰিৰ ওপৰতে আছিল ইট ইজ নট ড্যামেজ বাট কমপ্লিটলি ৱাশ্ড এৱে এই 309টা ফ্যামিলিক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আৰু 1 লাখ টকা তেওঁলোকে অতিৰিক্তকৈ পাব তাৰমানে আজি যি 95000 বা 1 লাখ টকা পাব তাৰ উপৰিও এই 309টা ফ্যামিলি যাৰ ঘৰ কমপ্লিটলি ৱাশ্ড এৱে ড্যামেজত নাই আৰু তেওঁলোককো আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 1 লাখ টকা অতিৰিক্তকৈ দিম তাৰমানে এবাৰ যদি আপোনালোকে চাব যায় যে আমি যিখিনি ক্যাম্পত থাকোতে ৰেস্কিউৰ পিছত তেওঁলোকক ৰিলিফ ক্যাম্পত গোটেইখিনি ব্যৱস্থা লোৱা তাৰ পিছত ক্লথিং আৰু ইউটেনসিল গ্ৰান্ট দিলো আমি 2 লাখ ফ্যামিলি 2.2 লাখ ফ্যামিলি তাৰ পিছত বুক গ্ৰান্ট আমি দিলো 1,01,000 ফ্যামিলি 1000 টকাকৈ যেটো বুক গ্ৰান্ট দিব লাগে আৰু ফাইনালি আজি আমাৰ যেটো আৰু এটা কমিটমেন্ট আছিল যে 2,04,348 গৰাকী পৰিয়ালে এই মুহূৰ্তত তেওঁলোকে আমি যদিও আপোনালোকৰ কাৰণে ইয়াতে ডিবিটিটো মুকলি কৰি দিম বাট 12:30 বজাৰ পৰা তেওঁলোকে সেই পুঁজি তেখেতসকলে পাব সেপ্টেম্বৰ মাহত এতিয়া আমি নেক্সট ষ্টেজলৈকে যাব খুজিছো সেইটো হল ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিবিল্ডিং অৰ্থাৎ কিমানটা মথাউৰি ভাঙিলে কিমানটা স্কুল ভাঙিলে কিমানটা অঙ্গনবাদী কেন্দ্ৰ ভাঙিলে এই অ্যাসেসমেন্টটো এতিয়া আমি কৰি আছো ভাৰত চৰকাৰকো আমি মেমোৰেন্ডাম দিব লাগিব দিস অ্যাসেসমেন্ট ইজ গোইং অন সো সেপ্টেম্বৰ মাহৰ পৰা আমি ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া মানুহৰ পৰা আমি লাহেকৈ আতৰি আহি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিবিল্ডিংত যে ৰাস্তা বেয়া হ'ল দলং ভাঙি গ'ল অঙ্গনবাদী কেন্দ্ৰ ভাঙি গ'ল স্কুল ভাঙি গ'ল তেখেতসকললৈকে অনুদান আগবঢ়োৱা কাম বা ডিপাৰ্টমেণ্টক স্যাংচন দিয়া কাম আমি সেপ্টেম্বৰত আৰম্ভ কৰিম কাৰণ এতিয়া লাহে লাহে পানীৰ পৰা ওলাইছে ড্যামেজ ক্যান বি এসেস প্ৰপাৰলি গতিকে সেপ্টেম্বৰত আমি ভাবিছো আমি সকলো ডিপাৰ্টমেণ্টক ফাৰ্স্ট উইকত মাতিছো ইয়াতে আমি অ্যাসেসমেন্ট কমপ্লিট কৰি বাই সেপ্টেম্বৰ আমি ফান্ড স্যাংচন কৰি দিম যাতে তেওঁলোকে যত যেনেকুৱা আছে তেনেকে তেওঁলোকে কৰিব পাৰে সো জেনাৰেলি কমপ্লিটলি এটা সিস্টেমেটিক্যালি আৰু প্ৰণালীবদ্ধভাৱে এইবাৰ আমি সম্পূৰ্ণ ৰিলিফ অপাৰেশনটো আমি গাইড কৰিব পাৰিলো